এইবাৰ আমাৰ ৰাজ্যখনত আমি মহাবিদ্যালয়সমূহত 1 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰিছোঁ। অৱশ্যে মোৰ ওচৰত অভিযোগ আছে 2-এখন কলেজে 650 টকাকৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰা নামভৰ্তিৰ সময় লৈছিলে। অহা পৰহি 10 তাৰিখে মহাবিদ্যালয়সমূহত নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে তেওঁলোকৰ যিমান ক্ষতি হ'ল সেই সমুদায় টকা আমি মহাবিদ্যালয়সমূহক উভতাই দিম, প্ৰায় 60 কোটি টকা। সেইদিনাখনেই মই মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো অনুৰোধ কৰিম যে আমি নামভৰ্তিৰ সময়ত 600 টকাকৈ লোৱাৰ যি অভিযোগ আছে সেই অভিযোগবিলাক যাতে মিছা বুলি প্ৰমাণ কৰি, অসত্য বুলি প্ৰমাণ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক সেই 600 টকাটো উভতাই দিম। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।